নমস্কাৰ বন্ধু, বিনোদ শৰ্মা। আজি আপোনালোকৰ আগত নতুন ভিডিঅ' পুনৰ পাইছোঁ। ট্ৰাই যি নতুন নিৰ্দেশনা জাৰি কৰিছিলে DTHৰ ওপৰত 29/12/2018 যি আপোনাৰ লাষ্ট ডেট দিছিলে, সেই লাষ্ট ডেটটো আপোনাৰ কাৰ্যকৰী সম্পূৰ্ণভাৱে কৰিব পৰা নগ'ল। কিয়নো যদি এতিয়া যদি 29/12/2018 যদি কাৰ্যকৰী সম্পূৰ্ণভাৱে কৰি দিয়ে, বহুত মানুহে কি কৰিব, টিভি চাব নাপাব বা যি কেবল কানেকশ্যন আছে সেই কেবল কানেকশ্যনৰ সেই চেনেলসমূহ তেখেতসকলে চাবলৈ নাপাব। সেইকাৰণে কি কৰিছে, এইটো আপোনাৰ এমাহৰ ভেলিডিটি এক্সটেণ্ড কৰি দিছে। এইটো আপোনাৰ 31 জানুৱাৰী 2019 কৰি দিছে। অৰ্থাৎ 31 জানুৱাৰী 2019 ভিতৰত তাৰমানে আপুনি আপোনাৰ যি কানেকশ্যন হয়, কেবল কানেকশ্যন হওক বা DTH যি কানেকশ্যন হয়, সেই কানেকশ্যন কাষ্টমাৰ কেয়াৰত কল কৰি বা আপোনাৰ ছাৰ্ভিচ অপাৰেটৰক কল কৰি আপোনাৰ যি চেনেল আপুনি চাব বিচাৰে সেই চেনেলবিলাক আপুনি সেই 31/1/2019 ভিতৰত আপুনি এক্টিভেট কৰি ল'ব। আৰু মই আপোনাৰ সুবিধাৰ কাৰণে কৈ দিওঁ, ইয়াতে ফ্ৰী টু এয়াৰ যিমান চেনেল আছে, ফ্ৰী টু এয়াৰ আপোনাৰ 500 চেনেল আছে। আৰু যিবিলাক পেইড আছে, যিবিলাক MRP ফিক্স কৰা আছে, সেনেকুৱা চেনেল আপোনাৰ 350টা আছে। আপোনাৰ সুবিধাৰ কাৰণে মই জনাই দিওঁ যে যিবিলাক আপোনাৰ ফ্ৰী টু এয়াৰ চেনেল হয়, ফ্ৰী টু এয়াৰ চেনেল আপুনি 100টা ল'ব পাৰিব। আৰু তাৰ বিনিময়ত আপুনি চাৰ্জ দিব লাগিব, নেটৱৰ্ক ডিষ্ট্ৰিবিউশ্যন ফি হিচাপে দিব লাগিব 130 টকা। 130 টকা চাৰ্জ দিব লাগিব। 130 টকা চাৰ্জ দিয়াৰ বিনিময়ত আপুনি 500টা যি আপোনাৰ চেনেল আছে, সেই 500টা চেনেলৰ ভিতৰত আপুনি ফ্ৰী টু এয়াৰ 100টা আপুনি ছিলেক্ট কৰিব পাৰিব। আৰু যদি আপুনি চাবলগীয়া চেনেল যদি সেই 100টাত যদি নাথাকে, সেই 100টাত যদি নাথাকে, তাৰমানে ফ্ৰী টু এয়াৰ 500 চেনেলৰ ভিতৰত যদি আপুনি 100 চেনেল বাছোঁতে যদি আপোনাৰ যদি চাবলগীয়া চেনেল যদি নাহে, তেতিয়া আপুনি যি MRP আছে, MRP থকা চেনেল আপুনি ছিলেক্ট কৰি ল'ব লাগিব। আপুনি আলা কাৰ্ড হিচাপত ল'লে বেছি ভাল হ'ব। মানে প্ৰতিটো চেনেলৰ বেলেগ বেলেগ দাম হ'ব। সেই প্ৰতিটো চেনেল আপুনি যেনেকৈ GTV চাই, GTV আপুনি বেলেগকৈ ল'লে আপোনাৰ ভাল হ'ব। বা যদি আপুনি ষ্টাৰ যদি চাই, ষ্টাৰ চেনেল যদি চাই, ষ্টাৰৰ বহুত চেনেল আছে। আপুনি গোটেই কম্বোখিনি নোলোৱাকৈ আপুনি যিটো চেনেল চাই সেই চেনেলটোৱে আচলতে আপুনি যদি আলা কাৰ্ড হিচাপে লয়, বেলেগকৈ যদি লয়, তেতিয়া আপোনাৰ প্ৰফিট হয় বুলি মই ভাবোঁ। আমাৰ অসমত বহুত লোক আছে, এনেকুৱা লোক আছে যে যিসকলে অকল আমাৰ যি অসমৰ বা নৰ্থ ইষ্টৰ যি চেনেল হয় সেইবিলাকে চায়, তাৰ বাহিৰে বেলেগ একো নাচায়। আৰু সেইবিলাকৰ যিবিলাক লোকে আচলতে অসমৰ বা নৰ্থ ইষ্টৰ চেনেল চায়, সেইবিলাকৰ কাৰণে আচলতে খুব ভাল কথা, খুব ভাল খবৰ। তেখেতসকলে 130 টকা ৰিচাৰ্জ কৰি কিনে গোটেইখিনি আপুনি উপভোগ কৰিব পাৰিব। তাৰপিছত কি হয়, যিবিলাক মানে ধৰি লওক বিভিন্ন ধৰণৰ চেনেল চোৱা যিবিলাক লোক আছে, যেনেকৈ স্পৰ্টছৰ চেনেল চায় বা হিন্দী চিৰিয়েল চোৱা বা হিন্দী ফিল্ম চোৱা যিবিলাক মানুহৰ ঘৰ আছে বা যিবিলাক মানুহৰ ঘৰত এইবিলাক চাই, সেইবিলাকৰ অকণমান কি হয়, ফিজটো বাঢ়ি যাব। যদি আপুনি আগতে 220 টকা যদি গোটেইখিনি পাইছিলে, এতিয়া হয়তো 220 টকাত নাপাবও পাৰে। কিয়নো আপুনি স্পৰ্টছ বা তেনেকুৱা ধৰণৰ কিছুমান যদি আপুনি চেনেল লয়, সেইবিলাক প্ৰতিটো চেনেলৰ বেলেগ বেলেগ দাম হ'ব। আৰু প্ৰতিটো চেনেলত যদি আপুনি বেলেগ বেলেগকৈ যদি এড কৰিবলগীয়া হয়, যেতিয়া আপোনাৰ 200 বা 300 টকা আপোনাৰ হয়তো পৰি যাব পাৰে। সেইকাৰণে যদি আপুনি কম চেনেল চায়, তেতিয়াহ'লে আপোনাৰ প্ৰফিট আছে। এইটো ট্ৰাই যি নিয়ম কৰিছে, খুব ভাল নিয়ম কৰিছে। যদি আপুনি বেছি চেনেল চায়, তাৰমানে যদি আপুনি বেছি চেনেল যদি এড কৰে, তেতিয়া আপুনি বেছি পইচা দিব লাগিব। আপোনাৰ কাৰণে হয়তো অকণমান অসুবিধা হ'ব পাৰে। সেইকাৰণে আপুনি যিমান পাৰে যিকেইটা চেনেল আপুনি চাব, যিকেইটা চেনেল আপুনি আগে পিছে চায়, সেইকেইটা চেনেল আপুনি ছাবস্ক্ৰাইব কৰিব। আৰু যিবিলাক নাচায় সেইকেইটা আপুনি এক্টিভেট নকৰিলেও হ'ব। আৰু এটা মই আপোনাক কথা কৈ থওঁ, আপোনাৰ যি টিভি স্ক্ৰীণত লিখা আহিব, যি ফ্ৰী টু এয়াৰ যি চেনেল হয়, তাত ফ্ৰী বুলি লিখা আহিব। আৰু যিটো MRP ফিক্স কৰা আছে, সেই MRP ফিক্স কৰা চেনেলটোৰ MRPটো আপোনাৰ উল্লেখ থাকিব যে এইটো চেনেলৰ দামটো ইমান বুলি আপোনাৰ লিখা থাকিব। আপোনাৰ কোনো ধৰণৰ অসুবিধা নহ'ব। ইনফৰ্মেশ্যনটো ইমানেই। যদি ভাল লাগিলে লাইক কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।